গৰম দি আছে, ঘৰত পৰা নাওলাবি, পাকা হৈ থাকিবি। ফেন আছে, ফেন চলাই দিছোঁ। পিছত 12টা সময় আহিছোঁ মই, আহি পেলাই ভাত দিছোঁ, মোৰ লগতে খালে আলু ভাজি দে। মই ক'লোঁ শুই থাকিবি ঘৰতে, ক'ত নাযাবি। তেতিয়া 4টা বজাত যেতিয়া ছুটি হ'লোঁ, পোৱালিৰ বিচাৰি নাপালোঁ। মোক মোৰ সৰু ছোৱালীয়ে গৈ পেলাই মা আমি নন্দনীক বিচাৰি নাপালোঁ, ক'ত আছে। এতিয়া আমি আহিবলৈ যাইছোঁ, পানীৰ পলি আছে। তেতিয়া মই দৌৰ মাৰি পুখুৰীটো কামুৰি গুচি গৈছোঁ। পিছত মোকে মানুহ উঠাই পেলাই ল'লে। আমি চাই পেলাই বোৱাৰীটো কেনেকৈ পাওঁ। যোৱাকালি শুক্ৰবাৰে আৰু আছিলে দিনৰ 4টা বজাত মানে গোটেই দিনটোতো খেলিছে। আমিতো ধৰক এতিয়া কামৰ মানুহ, কামতে থাকোঁ। আমাৰ কাম 4:30 ছুটি হয়। এতিয়া 4টা বজাত মানে যেনেকুৱা পুখুৰীত পৰি মানে দুইটাই নাইকিয়া হৈ গ'ল। এতিয়া দুইটা পোৱালি। বয়স কিমান? বয়স এটাৰ 5 বছৰ, এটাৰ 3.5 বছৰ। 3.5 বছৰ। আমিতো আহি চাইছোঁ যেন গোটেই মানুহে উঠাই আনিছে, অনাৰ লগে লগে মানে নাচ আনিছে। তাৰ মানে দম নোহোৱা আছিলে। ছোৱালী দুজনীৰ নাম? এজনৰ নন্দনী খুদাল, এজনী প্ৰিয়ংকা খুদাল। কোনজনৰ দেউতা আপুনি? মই নন্দনী খুদালৰ। নন্দনী খুদালৰ দেউতা। হয়। প্ৰিয়ংকা খুদালৰ দেউতা আপুনি? হয়। কি হৈছিল? তেনেকৈ খেলি ধূলি থাকোঁতে খুৰাৰ ঘৰত খেলি আছিল, মই হাল্লা কৰিলোঁ একবাৰ। পিছত আকৌ তাতে খুৰাৰ ঘৰত সোমাই গ'ল। পিছত এনেকৈ মই বেলেগৰ ঘৰতে কাম কৰি আছে মানুহে, তাতে মই গুচি গ'লোঁ। তেতিয়া 4টামান বাজে আৰু তাৰপিছত আধা ঘণ্টা পিছত মানে তাতেই মই আছোঁ। মই তাতে থাকোঁতে হাল্লা শুনি পালোঁ, কি হৈছে, চিঞৰ বাখৰ লাগিছে। তাৰপৰা দৌৰি আহি চাওঁ, এই অৱস্থা, পোৱালি দুটা পুখুৰীত পৰি আছে। ফাৰ্ষ্টতে এটা ওলাইছে, মই আহি চালোঁ, এটা পাইছোঁ আৰু এটাৰ পোৱা নাই। পিছত যেতিয়া সেইটো বিচাৰি ফুৰিছোঁ, ঘৰত নাই ছোৱালীজনী। পিছত আকৌ পুখুৰীত নামি যেতিয়া বিচাৰিছে, তেতিয়াহে ওলাইছে সেইজনী ছোৱালী আৰু দুইজনে মানে নিহত হৈ গৈছে। হয়, কালি হৈ যোৱা ঘটনাটো বহুত দুখ লগা কথা। সৰু পোৱালি খেলি আছিলে ঘৰৰ লগতে ফিচাৰী। এটা বয়স 5 বছৰ আৰু এটা 3.5 বছৰ। মাক দেউতাক আদিবাসী মানুহতো কাম কৰি খাই কামৰ সন্ধানত আছিলে সিহঁত। তাৰপিছত কাম ছুটি হৈছে, ছুটি আহি বিচাৰি আছিলে, পোৱা নাই। তাৰপিছত মানে খেলি আছিলে তাতে, সেইটো হিচাপত গৈ তাতে মানে বিচাৰিছিলে। এজন পানীতে দেখা পাইছে আৰু এজনক বিচাৰি উলিয়াইছে। উলিওৱা মানে ডেথ হৈছে আৰু পানীতেই। তো দুয়োজনেই ডেথ হৈছে। তো আমি যোৱাকালি 4:30 বজাত 4:30 বজাত হয়, কালি আমাৰ পুলিচ প্ৰশাসন আহিছিলে, আহি ডেড বডি দুটাই লৈ গৈছিলে। আজি 3টামান বজাত আনিছে। সিহঁতৰ ৰীতি নীতি মতে সমাপ্ত কৰিছে কামখিনি।